মাত্ৰ 100 টকাৰ বিনিময়ত যিকোনো বেমাৰ মাত্ৰ 5 মিনিটত ভাল কৰা হয়। বেমাৰ ভাল নহলে 2000 টকা ৰিটাৰ্ণ। বাহ 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 বাহ। এই ডাক্তৰ বাবুৰ পৰা 2000 টকা এটা যেনেকেই হওক আদায় কৰিহে এৰিম। যাও ডাক্তৰ বাবুৰ তাত যাও। ডাক্তৰ বাবু ভিতৰত আছে না নাই একবাৰ চাও। ডাক্তৰ বাবু, ও ডাক্তৰ বাবু ঘৰত আছে না? আছো, ভিতৰত সোমাই আহ। ডাক্তৰ বাবু মোৰ পেটত তামাম বিষ। কিয় বা ইমান বিষাই আছে? দিয়ক দিয়ক সোনকালে ঔষধ দিয়ক। গম পাইছং ইয়াৰ মতি গতি সব গম পাইছং। ই বেটা 2000 টাকাৰ লোভত ইয়াতে আহিছে। ও ডাক্তৰ বাবু কিবা ক'লে নাকি মোক? নাই তোক একো কোৱা নাই। চিন্তা নাই দে, তই অলপমান ইয়াতে ব। এতিয়াই তোৰ পেটৰ বিষ ভাল কৰি দিয়াচং। একদম টুনটুনীয়া হৈ যাবি। ডাক্তৰ বাবু 5 মিনিটৰ ভিতৰত ঠিক হৈ যাবতো? 5 মিনিট কিয়? তোৰ যিটো পেটৰ বিষৰ ষ্টাইল এইটো ঠিক কৰবা মোৰ 1 মিনিট সময় নালাগে। তই মাত্ৰ অলপমান বহ, এতিয়াই ঠিক কৰি দিম। নাৰ্ছ, ইয়াক পটককে পেটৰ বিষৰ এটা বেজি দিয়কচোন। নাওমান বহক বৰডেকা। মই পটককে এটা বেজি মাৰি দেং। বেজি আকৌ কিহৰ কাৰণে ডাক্তৰ বাবু? ঔষধ দিয়ক। ইয়াৰ আগতে যেতিয়া মোৰ পেটৰ বিষ হৈছিল তেতিয়া মই যিজন ডাক্তৰ বাবুক দেখাইছিলো সেইজন ডাক্তৰ বাবুয়ে মোক ঔষধে দিছিল, ইনজেকচনটো দিয়া নাই। মোৰ চিকিৎসা পদ্ধতিটো অলপমান বেলেগ। কি হ'ল নাৰ্ছ? মাৰক ইয়াক সোনকালে এটা বেজি মাৰক। ঠিক আছে দি আছো। পিছে কোনটো হাতত দিম বৰডেকা? সো হাতত নে বাও হাতত? ওরে বাপরে ইমান ডাঙৰ বেজি। এইটো দিলে দেখোন মোৰ একবাৰে কাহিনীয়ে খতম। ডাক্তৰ বাবু মোৰ পেটৰ বিষ দেখোন অলপ লাহে লাহে কমিব ধৰিছে। বেজিটো আৰু দিব নালাগে নেকি? মই আগতেই কৈছং নহয়, তোৰ পেটৰ বিষৰ যিটো ষ্টাইল সেইটো ঠিক কৰবা কাৰণে মোৰ 1 মিনিট সময় নালাগে। দে 100 টকা দে, মোৰ ভিজিটটো দে সোনকালে। এইটো লওক ডাক্তৰ বাবু, ইয়াতে 100 টকা ৰাখিলো। বাপৰে সেইদিনাখন 1 টকা এটা ল'ব পৰা নাই। আজি যিকোনো প্ৰকাৰেই হওক 2000 টকা লমে লম। ডাক্তৰ বাবু, ও ডাক্তৰ বাবু ঘৰত আছে না? আছো, ভিতৰত সোমাই আহ। ডাক্তৰ বাবু এটা বিৰাট সমস্যাত পৰিলো। ইয়াৰ আগত মই বহুত ডাক্তৰ বাবুক দেখালো, পিছে কোনো ডাক্তৰ বাবুয়ে এই সমস্যাটো সমাধান কৰিব পৰা নাই। ডাক্তৰ বাবু ঐ, তোক দেখোন কিবা চিনাকি লাগি আছে। ইয়াৰ আগতেও তই একবাৰ মোৰ তাত আহিছিলি নেকি? দে ক তোৰ সমস্যা ক। যদি আপুনি সমস্যাটো সমাধান কৰিব নোৱাৰে তেতিয়া কি হ'ব? গম পাইছং তই ইয়াতে কিয় আহিছা। তই যদি গছৰ ডালে ডালে ঘূৰা, মই হলে পাতে পাতে। ডাক্তৰ বাবু কিবা কৈছে নেকি মোক? নাই তোক একো কোৱা নাই। মই যদি তোৰ বেমাৰ ভাল কৰিব নোৱাৰো, তোৰ সমস্যা সমাধান কৰিব নোৱাৰো, তেতিয়া হলে কথা মতেই তোক 2000 টকা ৰিটাৰ্ণ দিম। ডাক্তৰ বাবু মোৰ এটা নজনা নুশুনা আচৰিত বেমাৰ হৈছে। মই যিয়ে খাওঁ জিভাত একোৱে সোৱাদ নাপাওঁ। কি খালো কি খাই আছো একোৱেই ধৰিব নোৱাৰো। আজি তোৰ জিভাত সব সোৱাদেই আনি দিম মই। কিবা ক'লে নাকি মোক ডাক্তৰ বাবু? নাই তোক একো কোৱা নাই। নাৰ্ছ, এই নীলা ৰঙৰ বটলৰ পৰা 4 টোপমান ঔষধ খুৱাই দিয়কচোন। এইটো লওক বৰডেকা, মুখটো অলপ মেলি দিয়ক। ৱাক ৱাক থু 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 ৱাক থু ৱাক থু ৱাক ৱাক থু। আরে ডাক্তৰ বাবু এইটো আকৌ কি খোৱালে? এইটো দেখোন কেৰোচিন। ৱাক থু, এইটো দেখোন কেৰোচিন খুৱাই দিলে মোক। ভেৰি গুড। এইয়া তোৰ জিভাৰ সোৱাদ এতিয়া ঘূৰি আহিছে। দে এতিয়া মোৰ 100 টকা ভিজিট দে। এইটো লওক 100 টকা, ইয়াতে ৰাখলো। ৱাক ৱাক থু 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 ৱাক থু ৱাক ৱাক থু। আজি কিন্তু ৰক্ষা নাই। আজি চলে বলে কৌশলে হলেও 2000 টকা লৈহে এৰিম। ডাক্তৰ বাবু, ও ডাক্তৰ বাবু ঘৰত আছে না? আছো, ভিতৰত সোমাই আহ। আৰে তই দেখোন কেইদিনমান আগতে আহিছিলি, জিভাৰ সমস্যা লৈ মুখত সোৱাদ পোৱা নাছিলি, এতিয়া আকৌ কি হ'ল? কি কম ডাক্তৰ বাবু, আকৌ এটা ডাঙৰ সমস্যা আহিল। বেলেগ ধৰণৰ বেমাৰ এটা আহি ধৰিলে মোক। কি বেমাৰ, কি সমস্যা, সোনকালে ক। ডাক্তৰ বাবু
কেইদিনমানৰ পৰা চব পাহৰি গৈ আছং যি দেখা পাং যি শুনং চবে পাহৰি যাং একোৱেই মনত ৰাখিব নোৱাৰং তামাম সমস্যাত পৰিলোং ডক্টৰ বাবু ই দেখোন সাংঘাতিক টেঙৰ আকৌ 2000 টকাৰ ধান্দাত আহিছে কিবা ক'লে নেকি ডাক্তৰ বাবু নাই তোক একো কোৱা নাই এই নাৰ্ছক কৈছো নাৰ্ছ এই নীলা বটলৰ পৰা 5 টোপমান ঔষধ খুৱাই দিয়কচোন ডক্টৰ বাবু এইটো নীলা বটলৰ কথা ক'লে নেকি এইটো নীলা বটলৰ কথাই কলো আৰে ডাক্তৰ বাবু এইটো ঔষধেইটো ইয়াৰ আগত মোৰ জিভাৰ হোৱাটোৰ কাৰণে খুৱাইছিল এইটোতো একো ঔষধে নহয় এইটোহে কেৰোচিন বাহ এয়া তোৰ স্মৃতি শক্তি চব ঘূৰি আহিছে এয়া তোৰ আগৰ চব কথা মনত পৰি গৈছে দে 100 টকা দে লক এইটো লক 100 টকা ইয়াতে ৰাখিলো এই ডক্টৰ বাবুৰ লগত কোনোফালেই নোৱাৰিলো প্ৰত্যেকবাৰ 100কে গৈ আছে মোৰ এই ডক্টৰ বাবু বিৰাট চতুৰ মোৰ 3বাৰ 100 টকাকে 300 টকা গ'ল আজি মই 2000 টকা উঠামে যি হয় হৈ যাব আজি 2000 টকা উঠাই লম ডক্টৰ বাবু ও ডক্টৰ বাবু ঘৰত আছে না আজি মই 2000 টকা উঠাইয়ে এৰিম তাতে যি হয় হ'ব খালি হাতে আৰু ঘূৰি নাযাও ডক্টৰ বাবু ও ডক্টৰ বাবু ঘৰত আছে না আছো ভিতৰত সোমাই আৰে তই আকৌ আহিলি যে আকৌ কি প্ৰব্লেম হ'ল চকুত চশমা কিয় কিবা হ'ল ডক্টৰ বাবু যেতিয়াৰ পৰা আপোনাৰ তাত অহা আৰম্ভ কৰিছো তেতিয়াৰ পৰা মোৰ খালি এটাৰ পিছত এটা বেমাৰ লাগিয়ে আছে পিছে ক এতিয়া আকৌ কি নতুন বেমাৰ আৰম্ভ হ'ল সমস্যা কি ডক্টৰ বাবু এই কেইদিনমানৰ পৰা মোৰ চকুত বিৰাট সমস্যাই দেখা দিলে চকুৰে একোৱে দেখা পোৱা নাই সোনকালে ঠিক কৰি দিয়ক ডক্টৰ বাবু তোৰ চকুৰ আমি সব গম পালং 100 টকা দিয়াৰ কাৰণে ৰেডি হৈ থাক কিবা ক'লে নাকি মোক ডাক্তৰ বাবু নাই তোক একো কোৱা নাই পিছে মোৰ তাততো চকুৰ বেমাৰৰ ঔষধ নাই মইতো এতিয়া চকুৰ বেমাৰ ঠিক কৰিব নোৱাৰিম এইবাৰ আৰু ৰক্ষা নাই এইবাৰ পাম 2000 টকা দিয়ক তেতিয়াহ'লে 2000 টকা সোনকালে দিয়ক এইটো ল 2000 টকা নোট আৰে ডক্টৰ বাবু এইটো দেখোন 100 টকা নোট মই কি 2000 টকা নোট চিনি নাপাং নাকি 100 টকা ওলাই দি 2000 টকা নোটৰ কথা কৈছে এইটো চা তই দেখা পাই গৈছা তোৰ চকু এইবাৰ পুৰা ঠিক হৈ গৈছে দে মোৰ 100 টকা ভিজিট দে এইটো লক 100 টকা হে ভগৱান মোৰ সব চতুৰালি ধৰা পৰিলে 2000 টকাটো পোৱাই নাই উল্টা 400 টকা মোৰ পকেটৰ পৰাহে গ'ল